হাই ফ্ৰেণ্ডছ, আপোনালোকে থাম্বনেইলটো চাই গম পাইছেই কিজানি আজি আমি আলোচনা কৰিম ষ্টক মাৰ্কেটত কোনে ইনভেষ্টমেণ্ট কৰিব পাৰে আৰু কোনে নোৱাৰে। তো জলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ আগত আপুনি নিজকে সোধক যে আপোনাৰ হাতত টাইম আছে নে নাই। যদি আপোনাৰ হাতত টাইম নাই তেতিয়াহ'লে আপোনাৰ কাৰণে ষ্টক মাৰ্কেট নহয়, আৰু যদি আপোনাৰ হাতত এভেইলেবল টাইম আছে তেতিয়াহে আপুনি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিব পাৰিব। বহুতে ভাবিছে কিজানি যে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিবলৈ কিহত টাইমৰ প্ৰয়োজন, ইনভেষ্ট কৰিলেই হ'ল। তো শুনক, ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবলৈ হ'লে দুটা মুখ্য বস্তুৰ প্ৰয়োজন আছে। প্ৰথম ধৈৰ্য, ছেকেণ্ড টাইম। আৰু এই দুটা বস্তু যদি আপোনাৰ নাই তেতিয়াহ'লে আপুনি ষ্টক মাৰ্কেটত ইনভেষ্ট নকৰাই বেছি ভাল হ'ব। কাৰণ ষ্টক মাৰ্কেটে হ'ল ষ্টাডিৰ বিষয়, ষ্টাডি কৰি থাকিব লাগিব। আৰু আপোনাক ষ্টাডি কৰিবলৈ হ'লে ধৈৰ্য আৰু টাইম এই দুয়োটা বস্তুৰ প্ৰয়োজন হ'ব। ষ্টক মাৰ্কেটত 95% লোকৰে লছ হয়, কেৱল 5% লোকহে কৰৰপতি আৰবপতি খাৰাবপতি হয়। হোৱাই? কিয় ষ্টক মাৰ্কেটত 95% লোকৰ লছ হয়? কাৰণ তেওঁলোকৰ একো ষ্টাডি নাই আৰু তেওঁলোকে নাজানে যে আচলতে ষ্টক কি হয়। তেওঁলোকে কিছুমান ফ্ৰেণ্ডৰ জৰিয়তে হওক বা ভিডিঅ'ৰ জৰিয়তে হওক উপদেশ ল'ব চেষ্টা কৰে, যেনে মনোপলি ষ্টকত ইনভেষ্টমেণ্ট কৰিব লাগে, ভাল, পইচা মাৰা যোৱা চান্স অলপ কম থাকে। FMCG ষ্টকত ইনভেষ্টমেণ্ট কৰা, কেতিয়াও FMCG প্ৰডাক্ট বন্ধ নহয়। ইলেক্ট্ৰিক ভাইকেল আহি আছে নহয়, তাতে ইনভেষ্টমেণ্ট কৰক, পইচা ডাবুল ট্ৰিপুল হৈ যাব। তেওঁলোকে এইবিলাক কথা শুনি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে কাৰণে তেওঁলোকৰ লছ হৈ আছে। আপোনালোকে মোক এটা কথা কওকচোন, যেতিয়া বাইকখন বা কাৰখন চলাই নিজৰ ডাইৰেকশ্যনত চলাই নে বেলেগৰ ডাইৰেকশ্যনত চলাই? নিজৰ ডাইৰেকশ্যনত চলাই নিশ্চয়। যদি বেলেগৰ ডাইৰেকশ্যনত চলাই আপোনাৰ অশান্তি হ'ব আৰু আপুনি গাড়ীখন স্মুথলি চলাই নিব নোৱাৰিব। তাৰ ফলত আপোনাৰ দুৰ্ঘটনাও হ'ব পাৰে। ঠিক একেদৰে যদি আপুনিও বেলেগৰ কথা শুনি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিছে, নিশ্চয় লছ হৈছে কিজানি। যদিও বৰ্তমান লছ হোৱা নাই, ভৱিষ্যতত কিন্তু লছ হ'বই হ'ব। যেনেকৈ আপুনি বাইকখন বা কাৰখন কাৰোবাৰ পৰা নহয় কাৰোবাৰ পৰা চলাব শিকিছে, ঠিক একেদৰে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবলৈ হ'লে প্ৰথমে আপুনি শিকিব লাগিব। তাৰ পিছতহে আপুনি ষ্টক মাৰ্কেটৰ পৰা লাভ অৰ্জন কৰিব পাৰিব। ষ্টক মাৰ্কেট ইনভেষ্টিঙে হ'ল ষ্টাডিৰ ইনভেষ্টমেণ্ট। যেতিয়ালৈকে আপুনি ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰি থাকিব তেতিয়ালৈকে আপুনি ষ্টাডি কৰি থাকিব লাগিব। আৰু যোনদিনাৰ পৰা আপুনি ষ্টাডি কৰা বন্ধ কৰিব সেইদিনাৰ পৰা আপোনাৰ লছ হোৱা আৰম্ভ হৈ যাব। সেইকাৰণে যিসকলে ষ্টাডি কৰি ভাল পায় তেওঁলোকৰ কাৰণে ষ্টক মাৰ্কেট, আৰু যিসকলৰ হাতত এভেইলেবল টাইম আছে তেওঁলোকৰ কাৰণে ষ্টক মাৰ্কেট। আৰু এই দুটা বস্তু ধৈৰ্য আৰু টাইম যাৰ নাই তেওঁলোকৰ কাৰণে ষ্টক মাৰ্কেট নহয়। কাৰণ ষ্টক মাৰ্কেটে ধৈৰ্য আৰু টাইম দুয়োটা বস্তু বিচাৰে। যাৰ ধৈৰ্য টাইম দুয়োটা আছে সেই ব্যক্তিজনে কৰৰপতি আৰবপতি খাৰাবপতি হ'ব পাৰে। আজিলৈ এইখিনিয়ে আছিল। বহুত সহজত এই ভিডিঅ'টোৰ জৰিয়তে বুজাব চেষ্টা কৰা হৈছে যে আচলতে ষ্টক মাৰ্কেট কাৰ কাৰণে হয়। যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবিছে, যিসকলে ষ্টক মাৰ্কেট কৰি থাকে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপুনি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।